নমস্কাৰ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেললৈ আপোনাক স্বাগতম আৰু থাম্বনেইলটো চাই অবভিয়াছলি আপোনালোকে গম পাইছে যে পিজিডিচিএ যোনটো কোৰ্চ হয় এইটো টোটেলি বন্ধ কৰিছে একচুৱেলি বন্ধ কৰা নাই ইয়াৰ এক্সপ্লেনেশ্যনটো মই দি দিম একচুৱেলি কি কাৰণে এইটো বস্তু হৈছে বা ইয়াৰ নটিফিকেশ্যনটো কি আহিছে সো প্ৰথম কথাটো হ'ল যে পিজিডিচিএ যোনটো কোৰ্চ হয় ইয়াৰ ফুল মিনিংটো প্ৰথমে কৈ দিওঁ পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন এই কোৰ্চটো একচুৱেলি গ্ৰেজুৱেশ্যন কৰাৰ পিছত কৰিব পৰা এটা বা কৰিবলগীয়া এটা কোৰ্চ হয় বাট আমাৰ ইনষ্টিটিউশ্যনবিলাকে চবে দি দিয়ে যিহেতু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰি থকা ষ্টুডেণ্টক চ' এইটো দিব নালাগে যিহেতু সেই বস্তুটো এতিয়া নটিফিকেশ্যনটো আহিছে যে যোনকেইজন ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট নকৰে তো তেওঁলোকৰ তেনেকুৱা ষ্টুডেণ্টক দিব নালাগে পিজিডিচিএটো ঠিক আছে ইয়াৰ অল্টাৰনেটিভ অপশ্যন আছে সেইখিনিৰ ওপৰত ডিছকাশ্যন কৰিম আৰু ধৰি লোৱা এই বস্তুখিনি সলিউশ্যন কি হয় একচুৱেলি কি কৰিব পাৰি ধৰি লওক কিছুমান ষ্টুডেণ্টৰ ধৰি লওক এতিয়া পিজিডিচিএ যিহেতু কৰি আছে তো তেওঁলোকে কি কৰিব পাৰিব বা তেওঁলোকৰ হাতত অপশ্যন কি আছে মই সেইখিনিৰ ওপৰত ডিছকাশ্যন কৰিম প্ৰথম কথাটো হ'ল যে ফাৰ্ষ্ট তেওঁলোকে কি কৰিব পাৰিব ইয়াৰ অল্টাৰনেটিভ অপশ্যন আছে ধৰি লোৱা যেনেকৈ পিজিডিচিএ যদি কোনোবা কৰি আছে বা পিজিডিচিএ প্ৰ' কোনোবাই যদি কৰি আছে তো তেওঁলোকে পিজিডিচিএ কৰি আছে যদি এডিচিএ কৰিব পাৰিব আৰু যদি পিজিডিচিএ প্ৰ' কৰি আছে তেতিয়াহ'লে এডিএটি কৰিব পাৰিব অ'কে এইটো হ'ল ফাৰ্ষ্ট সলিউশ্যন ছেকেণ্ড সলিউশ্যনটোৰ কথা ক'ব যদি যাওঁ যদি বিচাৰে যে কোনোবা ষ্টুডেণ্ট নাই বোলে মই পিজিডিচিএ কৰিছিলোঁ মই অকল পিজিডিচিএহে কৰিম তেতিয়া তেওঁলোকে কি কৰিব পাৰিব ঠিক আছে কণ্টিনিউ কৰি যাব পাৰিব খালি এটাই কথা যে কোনোবা গভৰ্ণমেণ্টৰ এটা চাকৰি যদি ক'ৰবাত কৰিব যায় তেনেকুৱা এটা জেগাত তেওঁলোকে এপ্লাই কৰিলেও ধৰি লোৱা তেওঁলোকক ৰিজেক্ট কৰি দিয়া যাব তো সেই বস্তুটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব সেই বস্তুটো ইনষ্টিটিউশ্যনত দায়ী নহয় তেতিয়া অ'কে থাৰ্ড কথাটো হ'ল যে তেওঁলোকে কি কৰিব পাৰিব ছাপ'জ এক্সাম্পল ষ্টুডেণ্টে কোনোবাই পিজিডিচিএ কৰি আছিলে তেওঁলোকে এডিএটি কৰিলে বা এডিচিএ কৰিলে তো তেওঁলোকৰ আৰু অপশ্যন কি আছে তেওঁলোকৰ আৰু এটা অপশ্যন আছে যে তেওঁলোকে যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব তাৰপিছত সেই ছেইম কৰ্চটো তেওঁলোকে চেঞ্জ কৰি পেলাই মানে ছাপ'জ এক্সাম্পল কোনোবাই এডিচিএটো ল'লে অ'কে চ' এডিচিএটো কনভাৰ্ট কৰিব পাৰি কনভাৰ্ট কৰি পেলাই তেওঁলোকে পিজিডিচিএ বা পিজিডিচিএ প্ৰ'লে তেওঁলোকে কনভাৰ্ট কৰি ল'ব পাৰিব চ' সেইটো অপশ্যন আছে আমাৰ হাতত তো সেইটো কৰিব পাৰিব ষ্টুডেণ্টে ধৰি লওক যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰে তাৰপিছত এইটো কৰিব পৰা এটা অপশ্যন থাকে অ'কে নেক্সট কথাটো হ'ল যে তেওঁলোকে এটা আৰু কাম কৰিব পাৰিব ছাপ'জ এক্সাম্পল কোনোবাই ধৰি লওক ফিফ্থ চেমত পঢ়ি আছে তেওঁলোকে বা ধৰি লওক ফ'ৰ্থ চেম বা থাৰ্ড চেমত পঢ়ি আছে তো তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে এইটো কৰিব পাৰিব তেওঁলোকে গোটেই কোৰ্চটো কমপ্লিট কৰি ল'ব পাৰিব তাৰপিছত যেতিয়া তেওঁলোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব তাৰপিছত চাৰ্টিফিকেটখন ল'ব পাৰিব চ' সেইটো এটা অপশ্যন আছে নতুবা আৰু এটা অপশ্যন আছে সেইটো অকল স্মাৰ্ট লাৰ্ণিঙে দি আছে সেই অপশ্যনটো কোনোবাই যদি এডিচিএ বা এডিএটি কোনোবাই এডমিশ্যন ল'লে আমাৰ তাত বা ধৰি লওক পিজিডিচিএ কৰিছিলে বাট আমি কনভাৰ্ট কৰি ল'লোঁ তো তেওঁলোকে আৰু এটা কাম কৰিব পাৰিব তেওঁলোকে আমাৰ 2 yearsৰ কোৰ্চটোত এনৰোল হৈ যাব পাৰিব মানে ছাপ'জ এক্সাম্পল পিজিডিচিএ জেগাত তেওঁলোকে এডিচিএ ল'লে বা এডিএটি ল'লে তাৰপিছত আমি কনভাৰ্ট কৰি পেলাই তেওঁলোকক 2 yearsৰ চাৰ্টিফিকেট আমি প্ৰভাইড কৰিম মানে তেওঁলোকে আমাক যোনখন চাৰ্টিফিকেট এডিআইটি তেওঁলোকে ল'লে সেই চাৰ্টিফিকেট আমাক ৰিটাৰ্ণ কৰি দিলে আমি তেওঁলোকক 2 yearsৰ চাৰ্টিফিকেট দি দিম চ' সেইটো আমাৰ হাতত প্ৰভিজন আছে আৰু যদি কিবা বেছিকলি জানিব থাকে এই কথাখিনিৰ ওপৰত মোক কল কৰি পাৰিব